Welcome to my YouTube channel RS Teron লৈ স্বাগতম জনালো চাওক এতিয়া বৰ্তমান আছো মই তিনিজনী গৰুকেইটা আল দিবলৈ আহিছো আৰু এইফালে পুৰা পথাৰ যোৱা ৰাতি এনেকুৱা বৰষুণ দিছে শিলো পৰিছে শিল বৰষুণ ডাঙৰ বতাহ ধুমুহা টাইপ হয় একদম পুৰা গছবোৰ একদম আগতে সেইকেইটাত কেনেকুৱা আছিল গোটেই গছ পাতবিলাক একদম লপতা হৈ গৈছিল এইটা একদম ধুনীয়া হৈ গ'ল পাও সঁচাকৈ দিয়ক সময় খুঁটে কেতিয়াবা বেয়া লাগে কেতিয়াবা ভালো লাগে সঁচাকৈ দিয়ে প্ৰকৃতিৰ নিয়মবিলাক বেলেগ ধৰণৰ কেতিয়াবা বেয়া লাগে কেতিয়াবা ভাল লাগে সেইফালে পূৰা একদম আগৰ নিচিনা গৰু নাই দিয়ক আমাৰ এইকেইটা গৰু মাক আৰু সেইটো জীয়েক সেইটোকে এৰাল দিবলৈ আহিছোঁ পথাৰত ঘাঁহো নাই তেতিয়া ঘাঁহেই নাই ভালকৈ এজাক বৰষুণ নিদিয়ে না এতিয়া এইকেইদিনত বৰষুণ দিছে যদিও ইমান ঘাঁহ গজা নাই বুজিছে আৰু মানে কালি এনেকুৱা বৰষুণে ভাল মানে একদম ডাঙৰকৈ বৰষুণ আহি আৰু ঘপককৈ যায় এইটো বৰষুণটো ভাল লাগে সেইটো যিমান ডাঙৰ বৰষুণ হ'ব সেইটো আহিলে ভাল লাগে কিন্তু এইয়া অকণ দি অলপ পৰি পেলাই যে একদম দিনডাল পৰি থাকে যে ডাঙৰ নহয় সৰু নহয় সেইকেইটা বৰষুণ বহুত বেয়া কিন্তু সেইটো মানুহবিলাকে চাই থাকে দিয়ক ভিডিঅ' যদি কৰোঁ এই লাষ্ট এটা অনুভৱ হয় ফাইনেলি গৰুকেইটা এৰাল দি দিলোঁ সেইফালে মাকক দিলোঁ আৰু সেইফালে জীয়েকক দিলোঁ সেইজনী দিয়ক মানে এইকেইদিন কিহৰ কাৰণে ভিডিঅ' দিয়া নাই সেইটো আপোনালোকক ক'ম মোৰ মানে একদম ডাঙৰ কাণ্ড এটা হৈছে মানে মই কিছুমান ডিপ্ৰেশ্যনত পৰি গৈছোঁ মই সেইকাৰণে মই ভিডিঅ' দিয়া নাই সেইটো ডিপ্ৰেশ্যন মানে কি লাইফত কিবা এটা হ'ম বুলি ভাবিছিলোঁ কিন্তু সেইটো হ'ব নোৱাৰিম চাগে সেইটো বাৰু এইটো কথা বাদ দিয়ক ক'ম বুলি ভাবিছিলোঁ নকওঁ আৰু এইটো জেগাত চব জংঘল হৈ গ'ল বে চব জংঘল হৈ গ'ল বহুত দিনৰ মূৰত আহিছোঁ দেই এইফালে ইয়াতে আমি সদায় আড্ডা মাৰি থাকোঁ ইয়াতে সেইকেইদিনত গছ নাছিল গছ আছিল মানে ডাঙৰ ডাঙৰ গছ কাটি দিলে জংঘল হৈ গ'ল বহুত দিন অহা নাই ইয়াত এইফালে আগতে ইয়াতে আড্ডা দি থাকোঁ ইয়াতে কিমান আড্ডা দিম দিনডাল আড্ডা ইয়াতে ফুটবলে খেলোঁ ফুটবলো খেলোঁ আৰু কিবা কিবি ইয়াতে কৰি থাকোঁ মানে আমি আগতে এই তেতিয়া দিন আৰু এতিয়া বেলেগ হৈ গ'লোঁ দেই সেয়া লগৰ এতিয়া নাই বাৰু কিছুমানে বিয়া পাতিলে কিছুমানে বাহিৰত কাম কৰিব গ'ল আছে গাঁৱত এটা দুটা আৰু এইখিনিত আহিলে মই যদি গৰু আল দিবলৈ আহোঁ নহয় ইয়াত একদম ঢেকীয়া এনেকুৱা ঢেকীয়া হয় ইয়াত মই ঢেকীয়া সদায় ছিঙোঁ মই পূৰা ঢেকীয়া হয় ইয়াত বতাহ পূৰা দি আছে সঁচাকৈ দিয়ক এইটো আগতে পানী দি নাছিল এইটো চব দালাল কিছুমান দালালৰ কাৰণে এইবিলাক নহ'ল এইটো বনোৱা মানে এবাৰে যি পানী আহিল বোলে তাৰপাছত আজিলৈ পানীয়ে নাহিল এইটো কমেও 10 বছৰমান হ'ল এইটো চব জংঘল হৈ গ'ল এয়া বোলে চৰকাৰী আঁচনি কিন্তু সিহঁতে পূৰা টকা খাই আছে কি ধুনীয়া যোনে গাঁৱত থাকে সিহঁতে জানে গাঁৱৰ পৰিৱেশ কিছুমানে চহৰত থাকে বোলে ইমান ফিল নাজানে ফিলিংছবোৰ কিন্তু আমি গাঁৱত থাকোঁ না গাঁৱৰ পৰিৱেশ গাঁৱৰ ফিলিংছটো আমি জানো সেইটো কি ধুনীয়া বতাহ ফ্ৰেছ বতাহ নেচাৰেল বতাহ চাওক গৰু আল দিলোঁ মই ঘৰলৈ যাম এইটো ভিডিঅ' মই এনেও বনাইছোঁ আপোনালোকক মই মৰিলোঁ নে আছোঁ নে এইটো আপোনাক খবৰ দিছোঁ এইটো ভিডিঅ'ত ঘাঁহ খাবি দেই কষ্ট নকৰিবি